হেল্ল' গাইছ, মোৰ ইউটিউব চেনেলত সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আজি হৈছে আমাৰ পাচলি বাগিচাত তো আলু তুলিব লাগে। আলুখিনি আজি তুলিম আৰু ভিডিঅ'টো চাই থাকিব। আৰু এয়া চাওক, এইফালে এয়া ওলকবি আৰু এইফালে এইবোৰ বনাই থৈ দিছে জালুকৰ পুলি, এইফালে ৰঙালাও, এয়া চাওক, এয়া শাক আৰু এইবোৰ পাকাৰ বনাই দিছে। আৰু এইফালে ৰঙালাও দিছে, তিয়হ, এই লেচেৰা আৰু এয়া চাওক, এইবোৰ ৰুই দিছে। দেখাই আছোঁ এইডাল আছে কাজি টেঙাৰ গছ, আৰু এইফালে আমাৰ আছে শেৱালি গছ, এইডাল শেৱালি, আৰু এইফালে বেঙেনাৰ গছ, আৰু এইডালো বেঙেনা, আৰু এইফালে আছে টেঙাৰ গছ, আৰু এয়া হৈছে আলুখিনি আমাৰ, আৰু এইফালে নহৰু ৰুইছে, আৰু সেইফালে দূৰত আছে কচু। আৰু এতিয়া আমি আলু তুলিম, এয়া আলু তুলিম এতিয়া। আলু 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 নাই, অলপ এনেই আৰু ঘৰত খাবৰ কাৰণে ৰুইছে। তো ভিডিঅ'টো চাই থাকিব। আমাৰ সৰু বাগিচা, আমাৰ এইখিনি চব দাদাই ৰুইছিল। আৰু আমাৰ গৰু নাই, একো নাই, তো কদলেদি খাৱাই এইখিনি কোনোমতে ৰুইছে। আৰু তো আপোনালোকে গান এটা শুনিছেনে নাই? গান মানে সৰুতে স্কুলত থাকোঁতে পাইছিল চাগে আপোনালোকে। পাচলিৰ বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা, তাত মই ৰুইছোঁ পাচলি কিমান, সৰিয়হৰ ফুল বৰ ফুলিছে কিমান। ইয়াত বাৰু আমাৰ সৰিয়হৰ ফুল ৰোৱা নাইও, হয়নে নহয়? ইয়াত আছে আলু, এইফালে কবি, আৰু তাতে ৰঙালাও আছে, ৰঙালাও আৰু তিয়হৰ গছ আছে। গাইছ, মোৰ হাতখন চাওক, মই দাও লৈ গৈছিলোঁ, দাৱে দিবলৈ নালাগে, তো হাতেদি খুন্দিব দিছে, আৰু হাত মোৰ অৱস্থা নাই। আৰু ভিডিঅ'টো আজি ইমানলৈকে আছিল। আমাৰ আলু তোলা মই অলপমান তুলি আহিলোঁ, কোনো কামত যাব লাগে। তো এতিয়া তো বাই বাই, সেই লেতেৰা হাতখনতে বাই বাই দিলোঁ আৰু বাই বাই।